আৰু এটা বিষয়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BTC সন্মানীয় চিফ ডাঙৰীয়া স্পষ্টভাৱে হাউচত জনাব নোৱাৰিলে সেইটো আমি ক'ব লাগিব ৰাইজক যে 2020 27 জানুৱাৰীত যি BTR এগ্ৰিমেণ্ট হৈছিলে যি BTR পিছ একৰ্ড হৈছিলে তাত যেহেতু NDFBৰ যিখিনি ফেকশ্যন আছে 4টা ফেকশ্যন NDFBৰ বহুতখিনি কেছ এতিয়াও চলি আছে বহুত ৰেভলিউচনাৰী এতিয়াও জিয়ালত আছে তেখেতসকলক আনিবৰ কাৰণে কিবা প্ৰচেছ আছে না নাই লগতে যিখিনি গাঁও অন্তৰ্ভুক্ত হ'ল BTR একৰ্ড বা এগ্ৰিমেণ্ট দ্বাৰা আমাৰ শোণিতপুৰ বিশ্বনাথ লখিমপুৰৰ পৰা এই গাঁওবিলাকৰ কাৰণে বৰ্তমান চৰকাৰে ডেভেলপমেণ্টেল পেকেজ বা ঠিক তেনেকুৱা ধৰণৰ পলিচি কৰিছে না নাই আমি প্ৰশ্ন উত্থাপন কৰিছিলোঁ তেখেতে স্পষ্টভাৱে জনাই দিবলৈ সক্ষম হোৱা নাই আৰু ইয়াৰ ওপৰত আমি এটা আঙুলি বিচাৰিছোঁ সন্দেহৰে যে তেওঁ নিশ্চয় BTR একৰ্ড বা BTR এগ্ৰিমেণ্টটো এতিয়ালৈকে ভালকৈ হয়তো ষ্টাডি কৰা নাই আৰু হয়তো ভালকৈ এতিয়ালৈকে BTR একৰ্ডৰ দ্বাৰা কনচাল্ট হোৱা নাই বুলি আমি অনুমান কৰিছোঁ কিন্তু BTR একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ কাৰণে যোনে চৰকাৰ নাহক চবে কিন্তু দায়িত্বটো ল'ব লাগে